हेलो फ्रेंड्स नमस्कार पुनर मैं आज एटा नतुन भिडिओ লৈ मैं আপোনালোকৰ ওচৰত আহিছো फ्रेंड्स আপোনাৰ সন্তানে পঢ়াত মন নিদিয়ে নেকি আপোনাৰ সন্তানে যদি পঢ়াত মন নিদিয়ে তেন্তে আপুনি কি কৰিব বন্ধুসকল মই পপি দেৱী এগৰাকী এষ্ট্ৰলজাৰ নিউমাৰলজিষ্ট টেৰো কাৰ্ড ৰিডাৰ আৰু এগৰাকী হিলাৰ বন্ধুসকল প্ৰায় ক্লায়েন্ট বহুত ক্লায়েন্টে কয় যে মোৰ সন্তানে পঢ়াত মন নিদিয়ে পঢ়িলে পাহৰি থাকে বিভিন্ন তেওঁলোকৰ সমস্যা আছে আসলতে বিষয়বস্তু লগত সন্তানৰ যদি যোগসূত্ৰ থাকে তেতিয়াহলে নিশ্চয়কৈ পঢ়াত মন বহিব আনহাতে মাক দেউতাকৰো নিশ্চয়কৈ ইয়াত অৰিহণা যথেষ্ট থাকে এতিয়া কথাটো হ'ল যে আপোনাৰ সন্তানে পঢ়াত মনোযোগ নিদিয়ে নেকি বা পঢ়িব দিলে এলাহ কৰে নেকি অথবা পঢ়াৰ পিছত সিহঁতৰ সেই পঢ়াটো মনত নাথাকে নেকি তেতিয়াহলে বন্ধুসকল এটা কাম কৰিবচোন সেইটো হ'ল যে সিহঁতে যেতিয়া পঢ়িব বহে সিহঁতক এটা কথা কোৱা বাধ্য কৰাব বাধ্যতামূলক কৰিব সেইটো হ'ল যে ওম গং গণেশায় নমঃ বা ওম গং গণপতয়ে নমঃ অথবা গণেশজীক এটা নমস্কাৰ কৰিব দিব গণেশ ভগৱান হ'ল বুদ্ধিদাতা বুদ্ধিৰ কাৰক আনহাতে কিতাপ পঢ়াৰ পিছত যেতিয়া কিতাপৰ পৰা উঠিব তেতিয়া সিহঁতক এটা অভ্যাস কৰাব সেইটো হ'ল যে মা সৰস্বতীক নমন কৰিব দিব মা সৰস্বতীৰ বন্দনা কৰিব দিব আনহাতে এটা কাম কৰিব সেইটো হ'ল যে সিহঁতৰ পঢ়াৰ টেবুলৰ যি সন্মুখত ৱালখন থাকে বা যিটো ব্যৱস্থা থাকে আপোনালোকে ইন্টাৰনেটৰ পৰা এখন মা সৰস্বতীৰ ফটো ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই ল'ব আৰু সিহঁতৰ পঢ়া টেবুলৰ সন্মুখত সেই ফটোখন ৰাখিব যাতে সিহঁতে নিতৌ সেই ফটোখনলৈ চাই মা সৰস্বতীক সেৱা কৰিব পাৰে আনহাতে এটা কাম কৰিব সেইটো কাম হ'ল যে আপোনালোকে ভাটৌ চৰাইৰ ফটো এখন আপোনালোকে ইন্টাৰনেটৰ পৰা ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই ল'ব আৰু সেই ফটোখনো আপোনালোকে সিহঁতৰ পঢ়াৰ টেবুলৰ সন্মুখত সেই ফটোখনো ৰাখিব বন্ধুসকল এনে সৰু সৰু উপায়ৰ যোগেদি আমি বহুত সমস্যাৰ সমাধান কৰিব পাৰোঁ লগতে এটা কাম কৰিব সেইটো হ'ল যে সিহঁতৰ যি পঢ়া কিতাপ থাকে সেই পঢ়া কিতাপত নীলা ৰঙৰ চিয়াহীদি আপোনালোকে সিহঁতৰ কিতাপত 33 লিখিবচোন প্ৰত্যেকটো পেজতে সৰু সৰুকৈ টিকলা টিকলাকৈ যাতে সিহঁতে বেলেগে হেতু 33 টো কিয় লিখিছে তাৰ প্ৰশ্ন নকৰে তেনে ধৰণে এনেকৈ লিখিব চেষ্টা কৰকচোন আপোনালোকে দেখিব সিহঁতৰ পঢ়াত মন বহিব লগতে দেখিব যে সিহঁতৰ যি পৰিপাটি সিহঁতৰ মনত ৰখাৰ যি শক্তি সেই মনত ৰখা শক্তিটো বাঢ়িব লগতে সিহঁতৰ কিতাপৰ প্ৰতি মনোযোগ বাঢ়িব এনে ধৰণৰ সৰু সৰু উপায়বোৰ কৰিলেও বহু সমস্যাৰ সমাধান হয় বন্ধুসকল এনে উপায় লৈ মই পুনৰ আপোনালোকৰ ওচৰত আহিম আপোনালোকৰ যদি ভাল লাগিছে ভিডিওটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলৰ ওচৰত এই ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ